নমস্কাৰ বন্ধুসকল, সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। আৰু মই আজি আকৌ আছোঁ ভাইনিলত। মই আকৌ কৈ দিছোঁ, এড্ৰেছটো হৈছে গড়ালি নিৰ্মল চাৰিআলি, একদম ওচৰতে আছে। অকণমান আহি যদি আপোনালোকে চাই দিয়ে তেতিয়া একদম ধুনীয়াকৈ দেখিয়ে যাব। ভাইনিলা চিল্ক হাউচ বুলি একদম ধুনীয়াকৈ জিলিকিয়ে থাকিব। মই আপোনালোকক কৈ দিছোঁ, মোৰ আগৰ ভিডিঅ'টো মই লিংক আই বুটামত বা ডেছক্ৰিপশ্যন বক্সত আকৌ এবাৰ দিয়ে দিম, তাত গৈও চালে হ'ব। এড্ৰেছ তাতে খুব ধুনীয়াকৈ আছে। তেনেহ'লে গম পাই কিয় আছোঁ মই নকওঁ। আজি মোৰ লগত ইয়াত দাদা আছে, দাদাই কৈ দিব আপোনালোকক। নমস্কাৰ। সমূহ যোৰহাটবাসীলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিলে। বাইদেউ আগতো আহিছে আৰু আমাৰ তেখেতৰ চেনেলৰ যোগেৰে আপোনালোকক দেখুৱাই গৈছে আমাৰ ভায়লিনীয়া চিল্কৰ নতুন নতুন আগৰ কালেকশ্যনবিলাক। তেখেতে আহিছে আজি আপোনালোকক নতুন নতুন অলপ কালেকশ্যন দেখুৱাম। এখেতৰ চেনেল আপোনালোকে চাই থাকিব, এখেতৰ লগত কানেক্টত থাকিব, ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ এই ভায়লিনীয়া চিল্কত থকা যিমান নতুন নতুন ধৰণৰ কালেকশ্যনবিলাক আহে তেখেতৰ চেনেলৰ যোগেৰে আমি দেখাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকেও আহিব, নিজেও চাব, এবাৰ ইয়াত আহি পেলাই ভিজিট কৰিব। থেংক ইউ। আৰু আপোনালোক আজি নতুন নতুন কালেকশ্যন কিছুমান দেখাই আছোঁ। শুনিলে দাদাই খুব ধুনীয়াকৈ কৈয়ে দিলে কথাখিনি। আৰু তেনেহ'লে আপোনালোকে মোৰ লগত এতিয়া কি হৈ থাকিব লাগিব? হয়, একদম কানেক্টেড হৈ থাকিব লাগিব মোৰ লগত। আৰু মোৰ কেইগৰাকীমান ভিউৰ আছে, মোৰ কাৰণে একদম ৰিকুৱেষ্ট পঠিয়াইছে যে মই পলিপাটৰ যোৰা দেখুৱাব লাগে আৰু টচৰ কাপোৰ দেখুৱাব লাগে। আজি মই পলিপাটৰ যোৰাৰ লগতে টচৰ কাপোৰ দেখাম। আৰু আপোনালোকে তেনেহ'লে আজি ফাৰ্ষ্টতে মই এতিয়া দেখাবলৈ লৈছোঁ পলিপাটৰ যোৰা। ঠিক আছে, আজি তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আপোনালোকে চাই যাওক। এতিয়া আপোনালোকক দাদাই পলিপাটৰ যোৰাসমূহ দেখাব। আমি পলিপাটৰ যোৰাখিনি ফাৰ্ষ্টতে চাই লওঁ আহক। তেনেহ'লে দেখাই দিয়ক দাদা। এইবিলাক পলিপাটৰ নতুন কালেকশ্যন আহিব, এইবিলাক আপোনালোকে চাব পাৰিব ভায়লিনীয়া চিল্কত আহি। আৰু নতুন নতুন কালেকশ্যন আছে, আপোনাক মই দেখাই আছোঁ। এইবিলাক এনেকুৱা ধৰণত আহিব। ইয়াতে আছে আপোনাৰ চিলভাৰ গুণা আৰু গল্ডেন গুণাৰে কাম কৰা আছে গোটেই কাপোৰযোৰত। সৰু সৰুকৈ বডিত কাম কৰা আহিব। ব্লাউজ পিচটোও ঠিক তেনেকুৱা ধৰণত আপোনাৰ হেভি হ'ব, লৈ ভাল পাব। যিবিলাক আপোনালোকে পিন্ধি সচৰাচৰ ভাল পায় আৰু। এইটো এটা আছে আপোনাৰ পিংক কালাৰত, খুব ধুনীয়া কালাৰ হয়। ইয়াতো আপোনাৰ চিলভাৰ গুণা আৰু গল্ডেন গুণাৰে কাম কৰা আছে। আপোনাক কাপোৰযোৰ ওচৰৰ পৰা দেখাই দিছোঁ, এবাৰ চাই লওক। খুব ধুনীয়া কাপোৰ। ইয়াত দেখিছে ইমান ধুনীয়া লাগিছে, ডিজাইনটো বিৰাট ধুনীয়া লাগিছে। আপোনালোকে চব ওচৰৰ পৰা ইয়াত দেখাই দিছোঁ। এইটো ফ্ৰণ্ট ন? এইটো ফ্ৰণ্ট চাইড এনেকুৱাকৈ। আৰু এইটো ব্লাউজৰ হেৰি নেকি? এইটো চাইড পাৰি হয়, ব্লাউজ আছে ইয়াতে। এইটো আহিব মেখেলা, ব্লাউজ এনেকুৱাকৈ আহিব। এইটো এটা আহিব গল্ডেন য়েল্ল' কালাৰ। এইটো আপোনাৰ মীনা কৰা বুলি কওঁ আমি যিটো। ইয়াত আপোনাৰ আঁচলত আপোনাৰ ৰঙা ৰাণী কালাৰ আৰু ব্লুৰে মীনা কৰা আছে গুণাৰ ওপৰত, আৰু গোটেই গাটোতে সৰু সৰুকৈ বুটা। লগতে এইখিনি এটা ডিজাইন আহিব আপোনাৰ। এইটো বস্তু কান্ধত, এইটো ধুনীয়াকৈ কান্ধত আহি যাব। এইটো ডাঙৰকৈ বুটা আছে, এইবিলাক খুব ধুনীয়া হয় একদম। আৰু এইবোৰ গাত এনেদৰে ডাঙৰ ডাঙৰ বুটা কৰা আছে, বিৰাট ধুনীয়া হয়। এইবোৰ পলিপাটৰ যোৰা দেখাই আছে দাদাই, এইযোৰ কাপোৰযোৰ। এতিয়া আহক টচৰ অলপমান চাই লওঁ কালেকশ্যন। বিহুৰ কথা, বিহুৰ বতৰ, এইবিলাক আহিব টচৰ কাপোৰ। এইবিলাক টচৰ যোৰা আহিব, ধুনীয়া হিংখাত ডিজাইনেৰে গুণা আৰু সূতাৰে কৰোৱা আছে কাম। বিৰাট ধুনীয়া লাগিছে চাওক একদম ডিজাইনটো। ইয়াতে চাইড বৰ্ডাৰ আহিব আৰু গোটেই গাতে সৰু সৰুকৈ কাম কৰা আছে। এইবিলাক খুব ভাল লাগিছে কাপোৰযোৰ। বাইদেউ প্ৰত্যেকটো লওঁতে ভাল কাপোৰে লাগিছে। একদম ধুনীয়া হয়। মই আপোনালোকক লৈও দেখাই দিছোঁ। ভাল দাদা? ভালনে? দীপাঞ্জলি নাই অহা নেকি? আৰু এটা খুব ধুনীয়া যোৰা আপোনালোকক দেখাই দিছোঁ, পিয়'ৰ টচৰ হয়। এইটো চাওক আপোনালোকে, গোটেইটো ব্লেক আৰু গুণাৰে কাম কৰা, মীনা কৰা হয়। এইটো ফিক্স বৰ্ডাৰ যোৰা হয়, যিটো আমি জেকাৰ্ড পাৰি যোৰা বুলি কওঁ। এইটো ফিক্স বৰ্ডাৰ যোৰা হয়, গোটেইটো ব্লেকেৰে কৰা। এইটো চাওক, বাইদেৱে এবাৰ লৈ দেখাই দিছে আপোনাক।
খুব ধুনীয়া ধুনীয়া আছে লাগিছে। কাপোৰযোৰ একদম বিৰাট ধুনীয়া আৰু এইযোৰ সঁচাকৈ পিন্ধিলে বিৰাট ধুনীয়া লাগিব দেখিছে নহয় একদম আঁচলটো একদম এয়া এনেকুৱা খুব ধুনীয়া এই টচৰ কাপোৰকেইযোৰ টচৰ লগতে সকলো কালেকশ্যনেই ধুনীয়া হয় আপোনালোক আহক ভাইলিনা চিল্ক হাউচলৈ মই কৈয়ে আছোঁ বিৰাট ধুনীয়া হয় এতিয়া আমি নেক্সট কাপোৰযোৰ চাম এইটো এটা চাব পাৰে এইটো একে হয় টচৰ খালি অকণমান কালাৰ আছে ইয়াতে এইটোক আমি গেৰো ডিজাইন বুলি কওঁ গেৰৰ এইটো বস্তু আপোনাৰ কান্ধত আহিব গেৰৰ ডিজাইনটো থাকিলে বহুত ভাল লাগে মোক এগৰাকী ভিউৱাৰ্ছে কৈছিলে যে গেৰৰ দেখাবা বুলি আৰু সঁচাকৈ এইটো গেৰৰটো আছে মাজত একদম ধুনীয়াকৈ পৰিব মই লৈ দেখাই দিওঁ আপোনালোকক বিৰাট ধুনীয়া লাগিব একদম খুব ধুনীয়া লাগিব বিৰাট ভাল লাগিছে একদম একদম চাদৰখন আৰু আপোনালোকে যাতে মানে মই লৈ এইটো কাৰণে দেখাইছোঁ আপোনালোকে ডিজাইনখিনি খুব ধুনীয়াকৈ ধৰিব পাৰে সেইকাৰণে মই ধুনীয়াকৈ লৈ পেলাই দেখাই দিছোঁ আপোনালোকক বহুত ধুনীয়া লাগিছে দেখিছে নহয় মোৰ বিৰাট পচন্দ হৈছে আপোনালোকে কমেণ্ট বক্সত জনাব দেই কেনেকুৱা লাগিছে আপোনালোকৰ আৰু এটা নতুন বস্তু আছে মই সেইটো আপোনালোকক দেখাই দিছোঁ ডাইনুনি এতিয়া মাৰ্কেটত খুব ধুনীয়া চলি আছে আপোনালোকে আহি কিনে এবাৰ লৈ চাব পাৰে দেখাই দিছোঁ আপোনালোকক এইটো আহিব আপোনাৰ ডাইনুনি ভাল লাগিছে এইটো ডাইনুনি এইবিলাকৰো নতুন নতুন কালেকশ্যন কিছুমান আছে আহিলে আপোনালোকে দেখিব পাৰিব এতিয়া থকাততো বহুবিলাকে আছে তো এটা এটাকৈ দেখাবৰ কাৰণে অলপ অসুবিধা হয় কিন্তু তথাপিতো আপোনালোকে যদি নিজে ভিজিট কৰি কিনে চাই আৰু নতুন নতুন ধুনীয়া ধুনীয়া কালেকশ্যন কিছুমান পাব ইয়াতে আৰু মইতো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ মানে চেষ্টা কৰিমেই এইটো লৈ দেখাই দিছোঁ এইটো কি হয় এইটো গেৰো ডিজাইনে হয় এইটো কান্ধত আহিব এইটো এনেকৈ আহিব আনকমন হয় মানে বিৰাট বেছি আনকমন হয় ইয়াৰ কালেকশ্যনবিলাক দেখিছে মই লৈ দেখাই দিছোঁ বহুত ভাল হয় আপোনালোকো আহক ঠিক আছে নেকি আৰু এযোৰ আছে ইয়াতে কাপোৰ আপোনাৰ নুনি কটন খুব ধুনীয়া কালাৰ্ড হয় নুনি কটন হোৱাইট সূতা আৰু গল্ডেনেৰে কাম কৰা আছে কাপোৰযোৰ চাওক আপুনি শ্লাইক হয়তো ফটোখনত অলপ কালাৰটো বেলেগ আহিব পাৰে কিন্তু মানে কি আপোনাৰ কালাৰটো খুব ধুনীয়া হয় এইটো পিচ কালাৰ হয় ডিপ পিচ কালাৰ হয় এইটো আপোনাৰ ফটোত হয়তো আপোনাৰ অৰেঞ্জ কালাৰ টাইপ আহিব পাৰে একো নাই আহিলে দেখিব পাৰিব ডিজাইনটো আৰু ভাল লাগিছে কাপোৰযোৰ ধুনীয়া লাগিব একদম এনেকুৱা পিচ কালাৰবিলাক একদম বিৰাট ভাল লাগে আচ্ছা এইটো আগ হেৰি হয় চাদৰৰ আগ হয় বহুত ধুনীয়া হয় কাপোৰযোৰ এইযোৰ নুনি কটনৰ আৰু এটা আপোনালোকক দেখাই দি আছোঁ এইটো অলিভ গ্ৰীণ কালাৰ খুব কম আহে এইবিলাক কালাৰ খুব ব্ৰাইট কালাৰ এইবিলাক পাৰ্টি ৱেৰ টাইপ হয় এইবিলাক কালাৰবিলাক মেটচিংবিলাকো খুব ধুনীয়া হয় ইয়াতে আপোনালোকে ধুনীয়াকৈ বিয়া একদম বাৰ্থডে এইবিলাক খাই দিব পাৰিব এইবোৰ কাপোৰ পিন্ধিয়ে আজিকালি পাটৰবিলাকতকৈ মানুহে এইবিলাক কাপোৰ বেছিকৈ পিন্ধি আছে একদম বিৰাট ধুনীয়া দেখিছে নহয় ইয়াতে আপোনাৰ ব্লাউজটো কণ্ট্ৰাষ্ট আহিব ইয়াতে ব্লাউজটো আহিব ব্লেক কাপোৰযোৰত ব্লাউজটো ব্লেক কালাৰ আহিব চাওক কাপোৰযোৰ লওঁতে খুব ধুনীয়া লাগিছে আপোনালোকে চাব পাৰিব আগটো বহুত ধুনীয়া হয় এইবিলাক আহিব ষ্ট্ৰেপল কটন এইবিলাক ষ্ট্ৰেপ কটনৰ কাপোৰ হয় আৰু দাদাহঁতে দেখিছেনে একদম ধুনীয়াকৈ একদম আপোনালোকে দহিত মানে বাতিব কোনো প্ৰয়োজনেই নাইকিয়া খুব ধুনীয়াকৈ একদম চাদৰখনৰ কাম কৰাই থাকে মেখেলাখন আৰু ব্লাউজটোৰ আপোনালোকে চিলাই ল'লে হয় এইযোৰ খুব ধুনীয়া লাগিছে কালাৰটো আৰু আজিকালি এইবিলাক কালাৰ খুব চলি আছে একদম ট্ৰেণ্ডত আছে আৰু এইবিলাক কালাৰ খুব ধুনীয়া হৈ দিছেনে হাতটো লৈ দেখাইছোঁ মই চব পাৰ্পল কালাৰ হয় এইটো আপোনাৰ খুব ধুনীয়া লাগিব এইটো কালাৰটো পিন্ধিলেও
সমূহ গোটেইখিনি ৰেডি কৰি থোৱাই আছে, কেৱল মেখেলা ব্লাউজটো মানে ৰেডি কৰাব লাগিব। চাদৰ ৰেডি হৈয়ে আছে এইবিলাকত। এইটো আহিব মাছৰাইজ কটন। এবাৰ এইবিলাক আহিব মাছৰাইজ কটনৰ, খুব ধুনীয়া হয় এইবিলাক কালাৰ, ব্লেক আৰু গুণেৰে কাম কৰা আছে। দেখিলে গম পাব এইবিলাক খুব ধুনীয়া কালাৰ হয়, পিন্ধিও আৰাম পাব এইবিলাক। বহুত কোমল হয় একদম কাপোৰটো একদম, আৰু বিৰাট ধুনীয়া হয়। আৰু এইবিলাক কালাৰ সঁচাকৈ বহুত ধুনীয়া লাগে একদম পিন্ধিলে। কালাৰটো অকণমান বেলেগ আহিব পাৰে, কিন্তু কালাৰটো বহুত ধুনীয়া হয়। অৰেঞ্জ আহিছে ভিডিঅ'ত, কিন্তু এইটো পিংক কালাৰ আছে। এইটো এটা আছে লেভেণ্ডাৰ কালাৰত এচি কটন। এতিয়া এইবিলাক খুব চলি আছে বিহুত দিবৰ কাৰণে, গিফ্ট আইটেম হিচাপত বা নিজৰ কাৰণে হ'লেও এইবিলাক ধুনীয়া, এইবিলাক চলি আছে এচি কটনৰ কাপোৰ। আৰু ভাল লাগে আজিকালি এচি কটনবিলাক এনেকুৱা, যোৰ ধুনীয়া কাপোৰ। খুব ধুনীয়া হয় দাদাহঁতৰ কালেকশ্যনবিলাক, আপোনালোকে ইয়াত আহিব পাৰিব, মই খুব ধুনীয়াকৈ দেখাই দিছোঁ। আৰু এটা ধুনীয়া কালেকশ্যন দেখাই দি আছোঁ আপোনালোকে, এতিয়া চলি থকা ড্ৰাই টছ। ড্ৰাই টছটো খুব ধুনীয়া চলি আছে এতিয়া। এইবিলাক ব্ৰাইট কালাৰ হয়, ব্লেক সূতাৰে কাম কৰা, ব্লেক আৰু গুণেৰে কাম কৰা আছে ড্ৰাই টছৰ। এইটো চাওক, খুব ধুনীয়া লাগিছে, বিৰাট ধুনীয়া লাগিছে। চব কাপোৰযোৰ একদম ধুনীয়াকৈ একদম বিয়া খাব পাৰিব আৰু কাপোৰযোৰ পিন্ধি। মেখেলা আহিব, ইয়াৰে ব্লাউজ পিচটো ফুল বডি ৱৰ্ক থাকিব। এইটো চাওক, এইটো ব্লাউজ পিচ হয়, এইটো ফুল বডি কাম কৰা আছে ব্লাউজটো। আজিকালি একদম ব্লাউজটো হেভি পিন্ধিলে একদম বিৰাট ভাল লাগে, আৰু এইটো এইকেইটা চাদৰৰ পটি হয়, বহুত ভাল লাগিছে কাপোৰযোৰ। এমাজনৰ হয়। খুব ধুনীয়া লাগিছে দেই এইযোৰ কাপোৰ, একদম বিৰাট ধুনীয়া লাগিছে সঁচাকৈ। কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। প্ৰত্যেকটো কালেকশ্যনেই ভাল ইয়াত, মই আপোনালোকক কৈছোঁৱে, সেইকাৰণে আপোনালোক আহক। এইবিলাক আহিব মিক্স পাটৰ কণ্ট্ৰাষ্ট। চাদৰটো আপোনাৰ মুগা কালাৰ আহিব আৰু মেখেলাটো আপোনাৰ ৰেড কালাৰ হ'ব। এনে এইটো ধৰণত আপুনি বেলেগ বেলেগ কালাৰবিলাকো পাই যাব। পাৰ্পল কালাৰ হ'ব, ব্লেক হ'ব, ৰাণী কালাৰ, স্কাই ব্লু, এনেকুৱা হ'ব। এইবিলাক ফিক্স বৰ্ডাৰৰ হয় কাপোৰ। এইবিলাকত পাৰি লগাবলগীয়া কোনো নাই একো, কেৱল আপুনি দহিটো বাতি কিনে পিন্ধিলেই হ'ল। চাওক, মুগা কালাৰত গুণাৰে কাম কৰা, খুব ধুনীয়া হয়। ইয়াতে আপোনাৰ মেখেলাখন আৰু ব্লাউজটো ৰেড কালাৰ আহিব। খুব ভাল লাগিছে কাপোৰযোৰ, চব কালেকশ্যনেই ভাল ইয়াত, মই কৈছোঁৱে আপোনালোকক, বিৰাট ধুনীয়া হয় কালেকশ্যনবিলাক। যোৰ পিন্ধিলে একদম বহুত ধুনীয়া লাগিব। মেখেলা হ'ব তেনেকুৱাকৈ যেতিয়া পিন্ধিব, কালাৰ কম্বিনেশ্যন খুব ধুনীয়া আছে। কালাৰ কম্বিনেশ্যন মিলাই মিলাই ল'ব পাৰিব। তেনেহ'লে আজি আমাৰ কালেকশ্যনসমূহ দেখাই হৈ গ'ল, নহয় জানো দাদা? হয়, আজি ধুনীয়া ধুনীয়া কালেকশ্যনবিলাক দেখাই দিলোঁ বাইদেউ, গতিকে আপোনালোকেও চাব চেনেলটোত। এবাৰ বাইদেউৰ লগত সদায় কানেক্ট হৈয়ে থাকিব, আমাৰ ভায়লিনা চিল্কৰ লগতো কানেক্ট হৈ থাকিব আপোনালোকে। আৰু আপোনালোকৰ আজি এই ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ চাই কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আছে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে চেছ কৰিছোঁ। আকৌ মই পুনৰ সোনকালে আহিম আপোনালোকৰ মাজলৈ বেলেগ এটা ভিডিঅ' সৈতে। তেনেহ'লে যদি ভাল লাগিলে কি কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ঠিক আছে আজিলৈ তেনেহ'লে বাই বাই।